তো হেল্ল' গাইজ হোৱাটছআপ গুড মৰ্ণিং। আজি মোৰ AECত ফাইনেল এডমিশ্যন আছে, চ' তালৈ যাই আছোঁ। মা আৰু মই যাই আছোঁ, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু এনজয় কৰক। ক'ব কমেণ্টত কেনেকুৱা লাগিছে ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এনেদৰে আমাৰ ভাঙা চিঙা ৰাস্তাৰে গৈ আছোঁ। ৰাস্তাটো একদম অৱস্থাই নাই, বৰষুণত বেয়া হৈ থাকে একদম। বাপৰে, বাছত ভিৰ, বহিবা জাগা নাই, একদম ঠেচি ঠেচি সোমাইছে মানুহ। ফাইনেলি আমি আহি পালোঁ পাঠশালা ষ্টেচন। এতিয়া ট্ৰেইন কেতিয়াবা আহে, ৰখি আছোঁ ট্ৰেইনখন। অৱশেষত 15 साल 4 महीने 10 दिन। পিছত ট্ৰেইনখন আহি গ'ল, আমাৰ মানস ৰাইনৰ ট্ৰেইন। পং ঝুক 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 পং ঝুক 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 ঝুক। মানুহৰ ভিৰ কেনে দেখিছে গাইজ, বহিবা জাগা নেই। মই কৰ কণা এটাত বহি আছোঁ, জানে না আপুনি। পাই গ'লোঁ মহাবাহু ব্ৰহ্মপুত্ৰ। এনেদৰে এটা কণাত বহি বহি যাই পালোঁ মালিগাঁও। বাছত বহিলোঁ, এতিয়া যাই আছোঁ জালুকবাৰীলৈকে যাম। এতিয়া জালুকবাৰীৰ পৰা খোজকাঢ়ি যাব লাগিব এইখিনি। পুৰা এচি লোক বাছ, ঠাণ্ডা পৰি গৈছে গাটো। এই গৰমত শান্তি লাগছে দে অলপ। জালুকবাৰীত নামি অলপ আগুৱাই আহি টেম্পুত উঠি ল'লোঁ। এইখন AECৰ গেটখন, মেইন গেটখন, তাৰে সোমাই আহিলোঁ আমি। আপুনি বাটটো দেখিছে, ইয়াতে মন যায় গানটো শ্বুটিং হৈছিলে। নিশিতা বাই ইয়াতে খোজকাঢ়ি আহিছিলে আৰু এই জেগাখিনিত জুবিন দাই থিয় হৈ আছিলে বাছ ষ্টেণ্ডৰ কাষত। এয়া কেণ্টিনত আহি পালোঁ আমি। কেণ্টিনৰ টপ ফ্ল'ৰত হ'ব আমাৰ এডমিশ্যনৰ প্ৰচেছটো। বৰ্তমান ইয়াতে আমাৰ ষ্টাৰ্ট হোৱা নাই, যিহেতু আমি কেণ্টিনতে বহি আছোঁ। চ' আমি মেইন ৰুমত সোমাই বহি ল'লোঁ ইয়াতে। আৰু বৰ্তমান কেমিকেলৰ চলি আছে, কেমিকেলৰ শেষ হ'লে আমাৰ ষ্টাৰ্ট হ'ব এডমিশ্যনৰ প্ৰচেছ। বৰ্তমান কেমিকেলৰ সকলে লাইন লৈ আছে। এয়া মোৰ লগত ইটিৰে তনয় আছে। তাৰপিছত আমি এটা ফটো উঠিলোঁ ছাৰৰ লগত। এইবাৰ আমি লাইনত সোমাই ল'লোঁ, লাইনত আছোঁ বৰ্তমান। সিমনহঁতকো লগ পালোঁ, চ' ফটো এটা উঠি ল'লোঁ। আৰু ভগৱানৰ কৃপাত আটাইখিনি সুকলমে হৈ গ'ল। এতিয়া চিকেন ফ্ৰাইড ৰাইচ আৰু ঘুগুনি লৈছোঁ, খাই আছোঁ বৰ্তমান। তাৰপিছত হোষ্টেল চাবলৈ যাম, আমাৰ নতুন হোষ্টেল। এয়া আমাৰ ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ব্ৰাঞ্চ ইয়াতে আছে, আৰু কম্পিউটাৰ ছায়েন্স ব্ৰাঞ্চটো ইয়াতে। এইটো আমাৰ হোষ্টেল হ'ব, H9 হ'ব, হোষ্টেল 9। ইয়াত জুনিয়ৰসকলক দিয়া হ'ব। এইটো আমাৰ হোষ্টেলৰ মেইন এণ্ট্ৰেঞ্চ হ'ব, আপোনালোকে দেখিবলৈ পাইছে। আৰু এনেদৰে আমি হোষ্টেলৰ ভিতৰত সোমাই ল'লোঁ। এয়া প্ৰজ্ঞানব্ৰত, ৰেড টি চাৰ্টত, এনেকুৱাকৈ ডাবুল বেড হ'ব। প্ৰজ্ঞানে পূৰা একদম ডেছক্ৰিপশ্যন দি আছে, কেনেকুৱা কাবাৰ্ডবিলাক কেনেকুৱা হ'ব। তলা একদম বঢ়িয়াকৈ তলাটো মাৰি হ'ব ইয়াতে। দুটাকৈ ৰাখিব প্ৰত্যেকৰে, ওপৰৰ এটা তলত এটা, কিবা আৰু নেক্সট ছাইডেও থাকিব, ওপৰৰ এটা তলৰ এটা। কৰিডৰ টাইপৰ থাকিব, দুই চাইডে দুটা দুটা ৰুম থাকিব, মানে দুই চাইডে ৰুমবিলাক থাকিব। এটা ৰুমত দুজনকৈ থাকিব ষ্টুডেণ্ট। টোটেল হোষ্টেলটো 3টা ফ্ল'ৰৰ হ'ব, আৰু হোষ্টেলৰ শ্বেপটো ইউ শ্বেপৰ হ'ব, ঠিক আছে। ইউ শ্বেপৰ হ'ব, আৰু ওপৰলৈ উঠা 3টা মানে চিৰি আছে, 3ফালেদি উঠিব পাৰে। আৰু এইফালে এটা বালকনি দিয়া হৈছে আমাক, ফাৰ্ষ্ট ফ্ল'ৰতে থাকিব বালকনিটো। পূৰা একদম জংঘলৰ মাজত থকা হেনে একদম ভিউজ আহিব, একদম ফৰেষ্টৰ মাজৰ ভিউটো একদম। আৰু গৰমটো নাই, মানে ঠাণ্ডা, আৰু পৰিৱেশটো পূৰা গছ গছনিবিলাকে মানে ঠাণ্ডা কৰি ৰাখিছে। আৰু একদম টপ ফ্ল'ৰত আপুনি দেখিবলৈ পাইছে টিংপাত মাৰি দিয়া হৈছে। চ' মানে ওপৰলৈ একদম ছাদত যাব নোৱাৰি, আৰু এইটো ভাল কৰিছে আৰু কামটো ঠিকেই আছে, আৰু ভাল লাগিছে। আৰু ফাইনেলি বিচাৰি বিচাৰি বাথৰুম বিচাৰি পালোঁ, ঠিক আছে। লাষ্টত একদম মানে কি ইউ শ্বেপৰ যোনটো শ্বেপ হ'ব ন, তো ইউ শ্বেপৰ যোনটো এণ্ড পইণ্ট থাকিব, সেই এণ্ড পইণ্ট দুইফালে বাথৰুম, লেট্ৰিন বাথৰুমবিলাক থাকিব। ইয়াত নাছিল পুনিত ছুপাৰষ্টাৰৰ দৰে। মই প্ৰজ্ঞানক ক'লোঁ যে ইণ্ডিয়ান ষ্টাইলো হ'লে ভাল হ'লেহেঁতেন, তো সি ক'লে যে এই ইণ্ডিয়ান ষ্টাইল, ইয়াতে ইণ্ডিয়ান ষ্টাইল কৰি দিলে হ'ল। তাৰপিছত বাহিৰলৈ দেখুৱাবলৈ আনিলে এই ৰাস্তাটো তাত। এই হোষ্টেলটো পিছে মই গম নাপালোঁ আৰু কিহৰ হোষ্টেলে নে কিহৰ বা বিল্ডিং, এইটো মই গম নাপালোঁ আৰু, ঠিক আছে। চ' আপোনালোকে যদি কোনোবাই জানে ক'ব। আপোনালোকে দেখিবলৈ পাইছে বিল্ডিঙৰ চাৰিওফালে মানে গছ গছনি, একদম সম্পূৰ্ণ সেউজ পৰিৱেশ একদম। গ্ৰাউণ্ড ফ্ল'ৰৰো বাথৰুম বিচাৰি পালোঁ। বৰ্তমান এটা ৰুমত আহিছোঁ, বিছনাখন জব্দই, এটা মানুহ থাকিব পাৰি, আৰু দুটা মানুহ থাকিব পাৰি বিপদত। টেবুল চেয়াৰ দুখনকৈ দিব কিজানি, বৰ্তমান এইটো ৰুমত এখনকৈ আছে।
বঢ়িয়া ফেন দুখনকৈ দিয়া হৈছে, দুখন বেডৰ ওপৰত দুখন, আৰু ফেনৰ স্পীডো ভালেখিনি স্পীড আছে। আৰু এনেদৰে হোষ্টেলৰ পৰা ওলাই আহিলোঁ, এতিয়া ঘৰলৈ উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। এয়া পুনৰ ব্ৰহ্মপুত্ৰৰ ওপৰেৰে গৈ আছোঁ। আজিৰ ভিডিঅ'টোত ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব গাইজ। থেংক ইউ।